নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মিণ্টু নলেজ। যোৱাকালি যিহেতু আমি আলোচনা কৰিছোঁ ইংলিছ কোৱাৰ বাবে অতি প্ৰয়োজনীয় বস্তু হৈছে ভকেবুলাৰী। যদি আমি ভালকৈ ভকেবুলাৰী জানো তেনেহ'লে আমি যিকোনো ক্ষেত্ৰতে যেনেকৈ হওক ইংলিছ ক'ব পাৰিম। তাৰ বাবে মই প্ৰথমে মানৱ দেহ সম্বন্ধীয় যিবোৰ শব্দ আছে আমি অসমীয়াত সকলোৱে জানোৱে, কিন্তু আমি ইংৰাজীত কওঁতে আমি ইংৰাজীত কি কয় সেইটো নজনাৰ বাবে আমাৰ প্ৰব্লেম হয়। গতিকে মই মানৱ দেহ সম্বন্ধীয় শব্দবোৰৰ দ্বাৰা প্ৰথমে আৰম্ভ কৰিছোঁ। যিবোৰ মানৱ দেহ সম্পৰ্কীয় নাম আছে এইবোৰ আমি ডে টু ডে লাইফত সদায় ব্যৱহাৰ কৰি থাকোঁ, কিন্তু আমি তাৰ ইংলিছ নজনাৰ কাৰণে ইংলিছত আমি কোৱাত অসুবিধা হয়। গতিকে মই ইংলিছত ক'বলৈ যিহেতু চবকে স্পকেন ইংলিছ শিকাম বুলি চেনেলটোৰ জৰিয়তে ভাবিছোঁ, গতিকে প্ৰথমে হিউমেন বডিৰ বিষয়ে আৰম্ভ কৰিছোঁ। হেড মূৰ, বল হেড তপা মূৰ, স্কাল মূৰৰ খোলা, মাইণ্ড মন, হেয়াৰ মূৰৰ চুলি, নাৰ্ভ স্নায়ু, ব্ৰেইন মস্তিষ্ক, পেলেট তালু, ফৰহেড কপাল, আইব্ৰ চেলাউৰি, টিয়াৰ চকুৰ পানী, ফেচ মুখমণ্ডল, আইবল চকুৰ মণি, নোজ নাক, আইলাছ চকুৰ পতাৰ নোম, ব্ৰেথ নিশ্বাস, নষ্ট্ৰিল নাকৰ ফুটা, স্নোৰ নাকৰ শব্দ, whine নাকেৰে কন্দা, মাউথ মুখ, লিপ ওঠ, লোৱাৰ লিপ তলৰ ওঠ, আপাৰ লিপ ওপৰৰ ওঠ, টুথ দাঁত, গাম দাঁতৰ আলু, ইউভিউলা আলজিভা, টাং জিভা, চেলিভা লালতি, উইংক চকু টিপিওৱা, চিক গাল, বিয়াৰ্ড দাড়ি, ইয়াৰলব কাণৰ লতি, ইয়াৰহোল কাণৰ ফুটা, ইয়াৰৱাক্স কাণৰ মলি, থ্ৰোট কণ্ঠ বা ডিঙি, ভইচ মাত, শোল্ডাৰ কান্ধ, হেণ্ড হাত, নেক ডিঙি, বেকবোন মেৰুদণ্ড। তেনেহ'লে আজিলৈ ইমানেই বন্ধুসকল, এইখিনি আপোনালোকে ঘৰতে ৰিভাইজ কৰিব আৰু কাইলৈ মই নেক্সট পাৰ্ট দিম। ইয়াতো আৰু বহুত শব্দ আছে যিবোৰ আপোনালোকে জনাটো খুবেই প্ৰয়োজন। বাকীখিনিও মই লাহে লাহে part 1 বা part 2 হিচাপে দি থাকিম। ধন্যবাদ।